নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিন্দাকান্তি সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক কাম কাজ তৎপৰতাৰে আগবাঢ়িছে। টংগীয়া মাইনৰিটি মণ্ডল কংগ্ৰেছৰ আহ্বানত সংখ্যালঘু জিলা কংগ্ৰেছৰ সভাপতি চাহাবুদ্দিন মজুমদাৰৰ নেতৃত্বত এখন কৰ্মী সভা অনুষ্ঠিত হয়। কেইবা শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থকা সভাত জিলা কংগ্ৰেছৰ সভাপতি জিলি চৌধুৰীকে আদি কৰি ভালেমান সংখ্যক কংগ্ৰেছ নেতা উপস্থিত থাকে। এই সভাতে সংখ্যালঘু জিলা কংগ্ৰেছৰ সভাপতি চাহাবুদ্দিন মজুমদাৰে কয় যে এতিয়া কংগ্ৰেছৰ ভাল দিন, মানুহ কংগ্ৰেছমুখী হৈছে, গতিকে বিন্দাকান্দি মাইনৰিটি সমষ্টি মানুহে কংগ্ৰেছত ভোট দিব, এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে এইবাৰ বিন্দাকান্দি সমষ্টিত কংগ্ৰেছৰ টিকটৰ সবল দাবীদাৰ চাহাবুদ্দিন মজুমদাৰে সাধাৰণ ৰাইজৰ মাজত ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে সময়ত ৰাইজে কেনেদৰে আদৰি লয় এয়া লক্ষণীয় হ'ব। নমস্কাৰ। আজি বিন্দাকান্দি সমষ্টিৰ অন্তৰ্গত কাকিটংগীয়া গাঁও পঞ্চায়তত মাইনৰিটি মণ্ডল কংগ্ৰেছে আহ্বান কৰা সভাত উপস্থিত হোজাই জিলা কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী জিলি চৌধুৰী ডাঙৰীয়ানী, এই সভাত উপস্থিত আসাম প্ৰদেশ সংখ্যালঘু কংগ্ৰেছৰ উপসভাপতি হাফিজ কলন্দৰ আলী সাহাব, জিলা কংগ্ৰেছৰ উপসভাপতি ফজলুল হক সাহাব, জিলা কংগ্ৰেছৰ উপসভাপতি হাৰুদ্দিন সাহাব, জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী নুৰ আহমেদ সাহাব, যুৱ কংগ্ৰেছৰ সমষ্টি প্ৰেচিডেণ্ট শাহিন আহমেদ, প্ৰাক্তন বিন্দাকান্দি ব্লক চেয়াৰমেন ফৰিজুদ্দিন লস্কৰ সাহাব, এই সভাত উপস্থিত আমাৰ মাইনৰিটিৰে মণ্ডল এই পঞ্চায়তৰ সভাপতি মহোদয়, আমাৰ প্ৰয়েন্সৰ মণ্ডল কংগ্ৰেছৰ সভাপতি মহোদয়, এপি মেম্বাৰ আমাৰ নমিনী আইনুল হক সাহাব, করইদার গাঁও পঞ্চায়েতের প্রেসিডেন্ট নবনী জামালউদ্দিন সাহাব, আমার সভাত উপস্থিত বহুতো গণ্যমান্য ব্যক্তিসকল, এজন এজনকৈ নাম ধৰিলে বহুত সময় প্ৰয়োজন, সেইকাৰণে যিহেতু সময় চাপি আহিছে, আজি আপোনালোকে জানে যে সন্মুখতে বিধানসভা নিৰ্বাচন 2026 আহি আছে। সেই উপলক্ষে প্ৰত্যেকটা দলৰ সাংগঠনিক কাম কাজ আমি সকলোৱে মজবুত কৰিব লৈছো। যিহেতু মই হোজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ এটা দায়িত্বত আছো, সেইকাৰণে মই ভাবো কংগ্ৰেছৰ প্ৰত্যেকটা উইংছে যিহেতু কাম কৰি আছে, মই প্ৰত্যেকটা পঞ্চায়ততে এটা এটা সভা সমিতি পাতি পেলাই কংগ্ৰেছৰ কথাবিলাক ৰাইজৰ মাজত লৈ যাওঁ। অহা বিধানসভা নিৰ্বাচনত আপোনালোকে নতুনকৈ বিন্দাকান্দি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আমিও পুৰণা যমুনামুখ সমষ্টিৰ এতিয়া বিন্দাকান্দি সমষ্টিত যোৱা কেইটা বছৰমান আপোনালোকৰ এই পঞ্চায়তৰ ৰাইজে কংগ্ৰেছত এককালীনভাৱে ভোট দিয়াৰ কাৰণে আপোনালোকক হিংসা কৰি পেলাই লামডিং সমষ্টিৰ পৰা কাটি পেলাই বিন্দাকান্দি সমষ্টিত অন্তৰ্ভুক্ত কৰাইছে। যিহেতু তেওঁলোকে এই টংগীয়া গাঁও পঞ্চায়তখন লামডিং সমষ্টিৰ অন্তৰ্ভুক্ত থাকিলে তেওঁলোকে জিতাত অসুবিধা হ'ব, সেইকাৰণে আপোনালোকক আমাৰ বিন্দাকান্দি সমষ্টিৰ লগত জিকাই দিছে। আপোনালোকক আমি নতুনকৈ কংগ্ৰেছৰ বিষয়ে ক'বলগীয়া যিহেতু একো নহয়, বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে আপোনালোকে কংগ্ৰেছত বেছিকৈ ভোট দিয়াৰ কাৰণে আপোনালোকক বিন্দাকান্দিত সোমাই দিছে। যিয়ে নহওক অহা 26 নিৰ্বাচনত আমি আমাৰ এই টংগীয়া পঞ্চায়তৰ। নমস্কাৰ। আজি আমি কাকিটংগীয়া মাইনৰিটি চেলৰ তৰফৰ পৰা মণ্ডল পৰ্যায়ত মিটিং এখন হৈছে আৰু মাইনৰিটি সভাপতি চাহাবুদ্দিন মজুমদাৰ মোক নিমন্ত্ৰণ কৰিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে। ইয়াত আমি এটাই উপলব্ধি কৰিব পাৰিছোঁ, ইয়াৰ সকলো মানুহ কংগ্ৰেছৰ লগত আছে। মোৰ এটাই আহ্বান আপোনালোকক যে অহা 26 নিৰ্বাচনত আমি সকলোৱে আমাৰ কংগ্ৰেছ যিজনেই আমাৰ চিতলমাৰীৰ পৰা ছবিৰ আহমেদৰ ৰিপৰ্ট, চিতলমাৰী লাইভ। বৰ্তমান সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি মনে মনে সকলো জনসাধাৰণে, অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মানি লৈছোঁ। ইতিমধ্যে তেওঁক যাতে মুখ্যমন্ত্ৰী বনাব পাৰোঁ, তাৰ কাৰণে মই হোজাই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে আপোনালোকক আহ্বান জনাওঁ। আপোনালোকৰ সকলোৰে আত্মীয় স্বজন বিন্দাকান্দি ব্লকত আছে, সমষ্টিত আছে, আমাৰ হোজাই সমষ্টিত আছে, আমাৰ লামডিং সমষ্টিত আছে। আপোনালোকে চেষ্টা কৰিব যাতে আমাৰ তিনিওটা সমষ্টি আমি কংগ্ৰেছক যিয়েই প্ৰাৰ্থী হয় আমি তিনিওটা সমষ্টি যাতে গৌৰৱ গগৈ ডাঙৰীয়াক উপহাৰ দিব পাৰোঁ। আপোনালোকে দেখিছে ৰাহুল গান্ধী ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ চুকে কোণে কেনেকৈ পৰিশ্ৰম কৰি আছে। আপোনালোকক ইয়াৰ মাধ্যমত, মিডিয়াৰ মাধ্যমত আমাৰ যুৱ প্ৰজন্মক কম, সকলো যুৱ সমাজ ওলাই আহিব লাগে। দেখিছে আজি যুৱকসকল জুবিনৰ ফেভাৰত মাত মাতি লকাপত আছে। এনেকুৱা এজন অত্যাচাৰী মুখ্যমন্ত্ৰীৰ পৰা আমি অসমক ৰক্ষা কৰিব লাগে। এইখিনি আপোনালোকৰ মাধ্যমত জনাব বিচাৰিছোঁ। টাই নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, কি ক'ব?
সেইটো কংগ্ৰেছ দলৰ নেতৃত্বত, মোৰ ব্যক্তিগত কোনো নেতৃত্বত নাই। মই যিহেতু মাইনৰিটি জিলা সভাপতি, সেইকাৰণে মই জিলা কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ নেতৃত্বত মিটিংখন হৈ আছে, হয়তো আমাৰ উইন্সৰ। যোৱাবাৰো আপোনালোকে দেখিছে পঞ্চায়ত ইলেকশ্যনৰ আগে আগে গোটেই সমষ্টিত পঞ্চায়তে মিটিং কৰিছোঁ। এইবাৰো আকৌ সন্মুখত নিৰ্বাচন, মই যিহেতু দলে এটা দায়িত্ব দিছে, মোৰ দায়িত্বটো মই পালন কৰি গৈ আছোঁ। এতিয়াৰ পৰা আজি টংগিয়াৰ পৰা ষ্টাৰ্ট হৈছে, প্ৰত্যেকটা পঞ্চায়তত 25টা পঞ্চায়তত, বিশেষকৈ বিন্নাকান্দি 25টা মাইনৰিটি এলেকা, আমাৰ যিবিলাক মাইনৰিটি এলেকাত আছে প্ৰত্যেকটা পঞ্চায়তৰ কাৰণে সভা কমিটি হ'ব আৰু মানুহবিলাকক আহ্বান কৰিম। যিহেতু আৰু মানুহেও ভাবি লৈছে সংখ্যালঘু কংগ্ৰেছ কমিটি, মই সংখ্যালঘু মানুহক সংখ্যালঘু কংগ্ৰেছ কমিটি দিছে, সেইকাৰণে সংখ্যালঘু ক'লে মানুহবিলাক বাবে আমাৰ এটা নিজৰ উইন্স আছে, মানুহবিলাক আগুৱাই আহিছে। আৰু জিলা সভানেত্ৰী বাইদেৱে আমাক সহযোগিতা নিশ্চয় কৰি আছে। ইয়াৰ স্থানীয় মণ্ডল কংগ্ৰেছৰ সভাপতি বা মাইনৰিটি মণ্ডল সকলো সহযোগিতাত আমি মিটিং আৰম্ভ কৰিছোঁ। এইবাৰ মানুহ কংগ্ৰেছমুখী। যোৱা 30টা বছৰ কংগ্ৰেছৰ বিৰোধী পাৰ্টীক 10 বছৰ এজিপিক দিলে একো কাম হোৱা নাই, 20 বছৰ ইউডিএফক দিলে একো কাম হোৱা নাই, ৰাইজৰ মাজত থকা নাই। সেইকাৰণে এইবাৰ মানুহে কংগ্ৰেছক ভোট দিব বিচাৰিছে। আৰু বিশেষকৈ টংগিয়া গাঁও পঞ্চায়তখন আগত লামডিঙৰ লগত আছিল, লামডিঙৰ বিধায়কে হিংসা কৰি পেলাই বিন্নাকান্দিত দিলে কংগ্ৰেছক ভোট দি দিয়ে কাৰণে। গতিকে ইয়াত নতুনকৈ কংগ্ৰেছক ভোট খুজিবলগীয়া একো নাই। এইবাৰ টংগিয়া পঞ্চায়তত ৰাইজৰ জয় হ'ব। কংগ্ৰেছত বহুদিনৰ পৰা ভোট দি জিকাব পৰা নাই লামডিং, বিন্নাকান্দি ইনশাল্লাহ জিকিব। আৰু টংগিয়া ৰাইজক আহ্বান জনালোঁ যে আপোনালোকে আমাক সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে, ইয়াত অসমীয়া মানুহ বহুত আছে। যোৱা পঞ্চায়ত নিৰ্বাচন মোৰ ছোৱালী স্বপ্নম চুলতানা মজুমদাৰ বহুত মূল্যৱান, তেওঁলোকক মূল্যৱান ভোট দিছে। ইয়াত দল আপোনাৰ কংগ্ৰেছকে প্ৰাৰ্থীক ভোট দিছে। আৰু অহা দিনবিলাকত যিহেতু এইটো সমষ্টিত মাইনৰিটি মেজৰিটি সকলোৱে কংগ্ৰেছত ভোট দিব আৰু কংগ্ৰেছক জিকাব। আৰু 26ত আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক আমি বিচাৰোঁ, ৰাইজেও বিচাৰে। গতিকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বিচাৰোঁতে আমাৰ ইয়াত কংগ্ৰেছৰ টিকেট যোনে পাওক আমি সকলোৱে মিলি পেলাই কংগ্ৰেছৰ MLA এজন বনাব লাগিব। আৰু মই বহুত দিনৰ পৰা লাগি আছোঁ, আপোনালোকে কোৱাৰ ধৰণে 5বাৰমান নিৰ্বাচন খেলিছোঁ, ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলৰ, জিলা পৰিষদ। মোৰ বায়'ডাটা চাই পেলাই দলৰ প্ৰতি মোৰো আহ্বান থাকিল যাতে মোক টিকেট দিয়ে। আৰু টিকেট নিদিলেও মই যে কংগ্ৰেছ নকৰোঁ তেনেকুৱা নহয়, যাকে টিকেট দিয়ক মই কংগ্ৰেছৰ লগত আছোঁ। চিতলমাৰীৰ পৰা ছবিৰ আহমেদৰ ৰিপৰ্ট, চিতলমাৰী লাইভ।